ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী। গাইজ মই বিয়া পাতিলোঁ দেই, বেয়া নাপাব, আপোনালোকক জনাব নহ'ল, খাবলৈকে মাতিব নহ'ল, কাৰণ মই এজন মুছলিম ল'ৰাৰ লগত বিবাহপাশত আবদ্ধ হ'লোঁ, সেইবাবে আপোনালোকক মতাও নহ'ল দেই। আৰু কোনোবাই কালি কমেণ্ট কৰিও জনাই আছিলে মই বোলে মুছলিম ল'ৰা এজনক ভাল পাওঁ, সেইবাবে আৰু ইমান আৰু মানুহৰ কথা শুনি থাকিব পাৰিনে, ভাবিলোঁ তেখেতক ক'লোঁ যে মোক লৈ যা তুমি, এনেকৈ মানুহবিলাকে বহুত কৈ আছে। তেতিয়া তেখেতে ক'লে ব'লা তেন্তে হ'লে, তুমি এনেও আৰু ইয়াতে কিয় থাকিব লাগে, তুমি ব'লা মোৰ ঘৰত থাকিবা। এতিয়া দেখিছেনে ইমান ধুনীয়া ৰাণীজনী ভিডিঅ' বনাই থাকোঁ মোক দেখাই আপোনালোকৰ আগত, কিন্তু এতিয়া মই নোৱাৰোঁ দিয়ক, এতিয়া মই বোৱাৰী হ'লোঁ যে, বোৱাৰী হোৱাৰ বাবে তেওঁলোকৰ ঘৰত যিহেতু পৰম্পৰা আছে, তেওঁলোকৰ পৰম্পৰা অনুযায়ী যে মই উৰণিটো মানে নিব নোৱাৰোঁ যে, তেওঁলোকে মুছলিম ধৰ্মত যিহেতু থাকে, গতিকে আৰু ময়ো সেইটো ধৰ্মই ল'ব লাগিব। পিছে আৰু গাইজ এতিয়া কি ক'ব আৰু জনাবচোন মোক কেনেকুৱা লাগিছে, মানে কি হয় আৰু কেনেকৈ ছোৱালী হৈ থাকিব ইমান দিন, আৰু বোৱাৰীটো হ'ব লাগিব, সেইকাৰণে আৰু হ'লোঁ আৰু আপোনালোকক বিয়া খাব নামাতিলোঁ, পিছত বাৰু ৰিচিপশ্যনটো দিয়া হ'ব তেতিয়া মাতিম দিয়ক। চাওক এতিয়া মুখখন চাই লওক, আকৌ তাকে নক'ব জানো তাৰমানে মুখখন দেখাব নোৱাৰে কি হ'ল বুলি কিনে, ইমানো একেবাৰে তেজেৰি ফালি থাকিব নালাগে দে, বিয়া হ'ম কিন্তু মই এতিয়া বিয়া হোৱা নাই, বুজি পাইছা, আৰু এতিয়া মই ছোৱালী হৈ আছোঁ এজনী কাপোৰৰ ছোৱালী। ইছৰাম একে বিয়া হোৱা বুলি কিনে একেবাৰে বাদে দিছে মোৰ ভিডিঅ' চোৱা, ইছৰাম বোৱাৰী লাভাৰসকল কিয় চোৱা নাই এতিয়া।